আজি মেছৰ পৰা বস্তু কেইটামান মাৰি থৈছো বিচনা তলতে থৈ দিওঁ কেলে নামাৰিম না হোষ্টেলৰ সবতকে বেয়া ৰুমটো দিছে মোক থাকিবলৈ ভাল বোৰ আকৌ সেই চালিগালে একদম থাকে আৰু এতিয়া সেই ৰাতি দুটিকে বস্তু নামাৰিলে কেনেকে হ'ব বেদনাজনীও নহা হ'ল নহয় তাইৰ লগত কেনেকুৱা বস্তু মাৰিব আকৌ হোষ্টেলৰ ৰাতি টৰ্চ লৈ যি ভাগ কৰো এই লাইট জ্বলালে গম পাব বুলি মেছপা মানে টৰ্চ লগাই গৈ বস্তু মাৰি আকৌ বিচনাত ভৰাই থৈ দিওঁ ৰাতিপুৱা দুকমুখালিতে ভতিজাটো মাতি পেলাই সেই ৱালৰ পাকা দিওৱা বস্তুখিনি লৈ গুচি যায়গে কেনেকুৱা মজা লাগে এতিয়া বেদনা নাই যে মই চান্সটো পোৱা নাই বেছিকে এইখিনি এটা বিচনাতে থৈ দিওঁচোন এতিয়া ৰুমটোকে অকণমান চাফা কৰি লওঁচোন ৰুম চাফা কৰিবলৈকে সময় নাপাওঁ চৰুৱে ভাত বনাওঁতে এই ছোৱালী মোক শাক খুৱাবলৈ এক পাতিটো একদম সময় নাপাওঁ দেই মোবাইলটোও বেয়া হৈ থাকিলে নহয় কিপেড লগা মোবাইলটো মোৰ ভাগৰ নকিয়া আছিলে হৌ 2500 টকা দি লৈছিলোঁ ছেকেণ্ড হেণ্ড এতিয়া ফোন এটা কৰিবলৈ নাইকিয়া হৈছে একদম দিগদাৰ হৈছে দেই গান এটা শুনিবলৈ গান কেইটামান সেই ভৰাই থৈছিলোঁ সেই দোকানত গৈ পেলাই একেকেইটা কেনেকৈ সেই শুনিয়ে থাকোঁ আৰু ভালেই লাগে নহয় দুপৰীয়া সময়ত এতিয়া সেইটোও নাই আগতে সেই ৰং নাম্বাৰ চং নাম্বাৰ দুটামানো আহে আৰু ফোনত কথা পাতি থাকোঁ টাইমটো পাছ হৈ যায় আৰু কেতিয়াবাতো ৰং নাম্বাৰ 2 ঘণ্টাও কথা পাতি দিওঁ মই কেনেকুৱা বস্তু আৰু আমুকি নিৰ্মলা মোবাইল নাইকিয়া হ'ল কিবা হ'ল আমুকি নিৰ্মলা নিজেও গান গাওঁ বগাকৈ বগলী বহলাই বহিছে বুৰুকাত বুয়লি বেলা বকুল বাগৰিছে বাবত চাবনতে পুতলি বিলাংগুই বলা আমি জোনাকী মন বগাকৈ বগলী বহলাই বহে ভাগৰ লাগি গ'ল দেই আগতে হ'লে ইমান নাচো টাকুৰি ঘূৰা দি ঘূৰি থাকোঁ হ'লেও একদম ভাগৰ নালাগে আজিকালি অকণমান সেই নাছিলে মানে ফোনটো উঠিয়ে যায় নহয় বুঢ়ী হৈছোঁ আৰু লাহে দৰা এটাও নাই পায় কোনো নেদেখুৱাই আজিকালি বুঢ়ী হ'লো বুলি ভাবে নেকি পায় আহিছিলে নহয় ধেৰ দৰা আহিছিলে পায় আগতে দেউতাইহে নিদিলে এতিয়া দৰাও নহা হ'ল চৰাও নহা হ'ল ল'ৰাও নাহে কোনো এই বুঢ়ী বুলি ভাবে বিয়া হোৱা সপোনটো শেষ হ'ব আৰু মোৰ ইয়াতে মই গম পালোঁ পলাই যাবলৈ নিশিকিলোঁ নহয় আজিকালি ছোৱালী নিচিনাকৈ 8-9তে সেইবোৰ কাৰণে চিনিয়ে নাপাওঁ আগতে আমি পলাই যাব লাগে বুলি এতিয়া সেই থাকোঁতে বুঢ়ীয়ে হ'লোগৈ আৰু এই কি বুলি কয় হাইস্কুলৰ সেই চকীদাৰ এটা ওলাইছিলে নহয় এবাৰ সেইবুলি আৰু তাৰপিছত সেই দেউতাইহে নিদিলে ভিতৰ গাঁৱৰ বোলে আমিনো সেই ক'ৰনো নগৰ আমিতো সেই বোলে গাঁৱৰে সিহঁতৰ গাঁওখন বোলে আৰু ভিতৰ হেনো সেইটো কাৰণে নিদিলে এতিয়া যে সেই কোনো দৰা এটা নেদেখা পায় বুঢ়ীয়ে হৈছোঁ আৰু দুপৰীয়া ভাতগাল বনাই হৈছেহে আকৌ এতিয়া গধূলি পৰত সেই ভাত বনাবৰ কাৰণে চব্জি কাটিব হ'বই আৰু গোটেই জীৱনটো আৰু মই ইয়াত ভাত বনাই থাকোঁতেই যাব আৰু বুঢ়ী হ'লগৈ আৰু ভাত বনাই 7 বছৰ হ'ল আৰু কৰিয়ে আছোঁ ইয়াতে এই পইচা পাতিৰ কাৰণে কৰিবই লাগিব পইচা নহ'লে কোনে দিব মাহেকত সেই 4,000 টকা এটা পাওঁ এই নহ'লে সেই উপায় নাই কৰিব লাগিব আৰু কৰি আছোঁ সেইকাৰণে ইয়াতে খাটি আছোঁ আৰু নিৰ্মলা বা কি কৈছে মই গৰম পানী অকণ কৰিবলৈ আহিছিলোঁ পাকঘৰত দৰজাখন মাৰি আছে বলকচোন খুলি দিবা মই মানে চাপৰ যে সেইকাৰণে ঢুকিয়ে নাপাওঁ হয় নেকি এতিয়া বলচোন বল মই গৈছোঁ বল কি গেলা গোন্ধাইছে তিতা কাপোৰ কিবা হেৰি সেইদিনাখন মোৰ কাপোৰবোৰ মেলি পেলাই মই বজাৰলৈ গুচি গ'লোঁ বৰষুণ দিছিলে যে গোটেই কাপোৰবোৰ তিতিলে তিতা কাপোৰবোৰ ভিতৰতে মেলি থৈছোঁ সেইকাৰণে তিতা কাপোৰ গোন্ধাইছে তই বলচোন বল আগবাঢ় মই গৈছোঁ সেইবোৰ কি ন বিচনাত পাচলি যে এইবোৰ দেখোন মেচা পাচলি হে হোষ্টেলত বেলেগ চলি নকবিকে দেই বেলেগ চলিকেইটাক নকবিকে মই ফচি যাম মই মানে হেৰি কি বুলি কয় এইখিনি মানে সেই চব্জিখিনি কাটিবলৈকে আনিছিলোঁ ভিতৰলৈ এনেই আকৌ কোনোবাই ভাত বনাই মই লৈ আহিছোঁ বুলি কাটিবলৈ আনিছিলে নেকি মই বোলে আকৌ বিচনাত কি কৈছে পাচলিখিনি ইমান ফ্ৰেছ পাচলি কাটিবলৈকে আনিছিলোঁ তই বলচোন আগবাঢ় মই গৈ আছোঁ বল আজি ভাল বাচিছোঁ দেই এজনী ভাল আকৌ সেই বেলজনী অহাৰ কাৰণেহে বাচিলোঁ আকৌ পিয়া নহ'লে পৰীক্ষিতা অহা হ'লে নহ'লে চিন্তি অহা হ'লে আজি মোৰ চেচ জানো নহয় আমুকি সেই নিৰ্মলা জানো তেনেকৈ সেই বস্তুবোৰ হেণ্ডেল কৰিব লাগে হেণ্ডেল এতিয়া যাওঁ পটককৈ পাই এইখিনি সেই কাপোৰখন ঢাকি থৈ যাওঁ নেকি চব্জিখিনি ফ্ৰেছ পাচলি নহয় দেওবৰীয়া বজাৰ পৰা আনিছে হ'ব ভালবোৰ বাচি আনি ভৰাই থৈ দিছোঁ আমাৰ সেই ভতিজাটোক মাতি থৈছোঁ পিছবেলা লুটুকণক সেই পিছফালৰ ৱালখনেদি পটককৈ সেই বস্তা নিচিনাকৈ বান্ধি পেলাই সেইফালে পাৰ কৰাই দিম তাৰপৰা সি ঘৰলৈ লৈ যাবগৈ বন্ধুসকল আজি ভিডিঅ'টো ইমানলৈকে থাকিলে যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব দেই